নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ বাতৰি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। প্ৰাপ্ত বাতৰি মতে 2025 চনত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ প্ৰস্তুতি পূৰ্ণদমে চলোৱা হৈছে আৰু ই 2026 চনৰ পৰা কাৰ্যকৰী হ'ব। মূল্যবৃদ্ধি, অৰ্থনৈতিক অৱস্থা আদি বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ্থে প্ৰতি 10 বছৰৰ মূৰে মূৰে চৰকাৰে দৰমহা আয়োগ গঠন কৰি প্ৰচলিত দৰমহাৰ সংশোধন ঘটায়। যোৱা 2016 চনত সপ্তম দৰমহা আয়োগ গঠনেৰে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ পাছত এইবাৰ 2026 চনৰ পৰা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ চিন্তা চৰ্চা চলি আছে। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি সকলো ঠিকে ঠাকে থাকিলে লেভেল 1ৰ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা হ'বগৈ 34,560 টকা। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ পাছত এই লেভেল 1ৰ কৰ্মচাৰীৰ দৰমহা আছিল 18,000 টকা, লগতে গ্ৰেড পে 1800 টকা। তেনেদৰে একেবাৰে উচ্চ লেভেল 18ৰ কৰ্মচাৰীসকলৰ বৰ্তমানৰ দৰমহা 2.5 লাখ টকাৰ ঠাইত 4,80,000 হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে এই ক্ষেত্ৰত 1.92 ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰি পে মেট্ৰিক প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে। আয়োগৰ পৰামৰ্শ মতে 1.92 ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰি পে মেট্ৰিক্স প্ৰস্তুত কৰিলে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত পেঞ্চন লাভ কৰা বা পেঞ্চন পোৱা কৰ্মচাৰীসকলো বাৰুকৈ লাভৱান হ'ব বুলি আশা কৰা হৈছে। লেভেল 1ৰ কৰ্মচাৰীসকলৰ যদি ন্যূনতম দৰমহা 34,560 টকা হয় আৰু তেওঁ যদি 2004 চনত যোগদান কৰা কৰ্মচাৰী হয় আৰু 2029 চনত অৱসৰ গ্ৰহণ কৰে তেন্তে সেই কৰ্মচাৰীসকলৰ দৰমহাত 5টা দিয়ে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিটো দিয়েত 4% বৃদ্ধি পালেও তেওঁ 2029 চনত অৱসৰ গ্ৰহণ কৰিলে তেওঁৰ সৰ্বমুঠ দিয়ে বৃদ্ধি হ'ব 20%। ফলত তেওঁৰ 34,560 টকা দৰমহাৰ লগত 20% অৰ্থাৎ 6,912 টকা যোগ হ'লে সৰ্বমুঠ দৰমহা হ'ব 41,472 টকা। ইউনিফাইড পেঞ্চন স্কিম মতে সেইসকল কৰ্মচাৰীয়ে 25 বছৰ কাল চাকৰি কৰি 2029 চনত অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে শেষৰ মাহৰ দৰমহা অৰ্থাৎ 41,472 টকাৰ 50% অৰ্থাৎ 20,736 টকা পেঞ্চন লাভ কৰাৰ সম্ভাৱনা আছে। তেনেদৰে একেবাৰে উচ্চ লেভেল 18ৰ কৰ্মচাৰীসকলে পেঞ্চনৰ ক্ষেত্ৰত প্ৰায় 2,88,000 টকা পেঞ্চন লাভ কৰিব পাৰে। প্ৰকাশিত বাতৰি মতে আয়োগে 1.92 ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰি যদি পে মেট্ৰিক প্ৰস্তুত কৰে তেনেহ'লে চৰকাৰী সকলো কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলো দৰমহাৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব বুলি আশা কৰা হৈছে। ধন্যবাদ।